নমস্কাৰ। মই পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম বোৱাৰী। কবি ভগ্নহৃদয় ইছলাম। দেউতা, তোমাৰ ৰাণীৰ দৰে ছোৱালীজনী আজি বোৱাৰী হ'ল। জানানে দেউতা, এই নতুন ঘৰখনত মোৰ ইচ্ছা অনিচ্ছাৰ কোনো দামেই নাই। গোটেই দিনটো ঘৰৰ সকলোৰে ইচ্ছা পূৰণতে ব্যস্ত থাকিব লগা হয়। আগতে মই ভুল কৰিলে মা আৰু তুমি মৰমেৰে সকলো বুজাই দিছিলা, কিন্তু এতিয়া দেখোন সকলোবোৰ ওলোটা। দেউতা, তোমাৰ মনত আছেনে মা, মই যেতিয়া বেছি দেৰিলৈকে শুই থাকিছিলোঁ আৰু তুমি মোক মাতি মাতি মোৰ ৰুমলৈ গৈ মোৰ মূৰত তোমাৰ কোমল হাতৰ পৰশ বুলাই কৈছিলা, মাজনী তোমাৰ গা বেয়া নেকি? তেতিয়া যে মোৰ কিমান ভাল লাগিছিল। কিন্তু আজি মোৰ গা বেয়া হ'লেও কাৰো পৰা অকণমান যত্ন নাপাওঁ মা। এতিয়া মোৰ সঁচাকৈ গা বেয়া হ'লেও মই অভিনয় কৰাহে হয় মা। দিনটো কৰ্মব্যস্ততাৰ পাছত এখন্তেক জিৰাবলৈ বুলি ৰুমলৈ গ'লেও এতিয়া প্ৰশ্ন কৰা হয়, কিহৰ ইমান ভাগৰ এই সৰু সৰু কামবোৰ কৰোঁতে? দুপৰীয়া অন্নমুঠি গ্ৰহণ কৰি অলপ শুই দিওঁ ভাবিলোঁ, এতিয়া আৰু জীয়ৰী কালৰ দৰে মন গ'লে শুব নোৱাৰোঁ মা। এইবোৰ কথা ভাবিয়ে কেতিয়াবা দুচকু সেমেকি উঠে। কিমান মৰমেৰে আদৰেৰে তোমালোকে যে মোক ডাঙৰ কৰিলা, এতিয়া কাৰোবাৰ মৰমৰ মা দেখাৰ শুনাটো যেন সপোন হৈ পৰিছে মা। জানানে দেউতা, কেতিয়াবা যৌতুকক লৈ বহু কথাই শুনিব লগা হয়, কিন্তু তোমালোকে দিয়া আদৰ্শ আৰু সংস্কাৰৰ বাবে মই প্ৰতিবাদ নকৰি আঁতৰি ফুৰিব চেষ্টা কৰোঁ। কাৰণ তুমিয়েতো মোক বিয়াৰ দিনা কৈছিলা, এই নতুন ঘৰখনেই এতিয়া মোৰ ঠিকনা। সেয়েহে সকলোৰে লগত মিলা প্ৰীতিৰে হাই কাজিয়া নকৰাকৈ থাকিব লাগিব, আৰু শাহু মা আৰু শহুৰ দেউতাৰ কথা শুনিব লাগিব তোমালোকৰ কথা শুনাৰ দৰে। আজিও মই সেয়াই কৰি আছোঁ দেউতা, তুমি কোৱাৰ দৰে। কিন্তু তোমালোকৰ কথা আৰু নতুন মা দেউতাৰ কথাৰ মাজত বহুত পাৰ্থক্য আছে দেউতা। তুমিয়ে কোৱাচোন, কিমান আৰু সহ্য কৰিম? মানসিকভাৱে সদায় ধৰ্ষণৰ বলি হোৱাৰ উপৰিও কেতিয়াবা শাৰীৰিকভাৱেও ধৰ্ষণৰ বলি হ'ব লগা হয় দেউতা। মোৰ দৰে চাগে প্ৰত্যেকজনী নাৰীয়ে হয়তো এই ধৰ্ষণৰ বলি প্ৰায়ে হ'ব লগা হয়। তেওঁলোকেও চাগে কত ৰাতি মোৰ দৰে চকু পানী টুকি পাৰ কৰিছে। এতিয়া ভালকৈ বুজিছোঁ দেউতা, এজনী ছোৱালীক ৰাণীৰ দৰে ৰাখিম বুলি হয়তো বহুজনে প্ৰতিশ্ৰুতি দিব পাৰে, কিন্তু এজনী ছোৱালীৰ সকলো ইচ্ছা পূৰণ কৰি ৰাণীৰ দৰে ৰখাৰ ক্ষমতা কেৱল এজন দেউতাকৰহে থাকে। জীয়ৰী কালত ভাবিছিলোঁ মোৰ হ'ব লগা শহুৰ শাহুক নিজৰ মা দেউতাৰ দৰে মৰম কৰিম, এজনী ছোৱালীৰ দৰে যত্ন ল'ম তেওঁলোকৰ। তেতিয়া তেওঁলোকেও মোক নিজৰ জীয়ৰীৰ দৰে মৰম কৰিব। কিন্তু মই হাজাৰবাৰ চেষ্টা কৰিও তেওঁলোকৰ মন জয় কৰিব পৰা নাই দেউতা। সঁচাকৈ ছোৱালী হৈ জন্ম লোৱাটো সহজ কথা নহয়, সেয়া মই ভালদৰে বুজি উঠিছোঁ। মই ইমানখিনি ত্যাগ কৰাৰ পিছতো দেখোন দুখী ময়েই, নিৰ্যাতনৰ বলি ময়েই হওঁ। ছোৱালী হৈ জন্ম লৈ জীয়াই থকাটো বহুত কষ্টকৰ দেউতা। কিন্তু দেউতা, তুমি চিন্তা নকৰিবা, তোমাৰ ছোৱালী দুৰ্বল নহয়। তোমাৰ ছোৱালী এগৰাকী ভাল বোৱাৰী হ'বই। মোৰ বিশ্বাস আছে দেউতা, মই পাৰিম। মাথো তুমি আশীৰ্বাদ কৰিবা দেউতা,
মাথো তুমি আশীৰ্বাদ কৰিবা। ধন্যবাদ।